খানা খাবা পুরা ভাল লাগবে না হে গাইস পিকনিক অর্থাৎ বনভোজ খাবলৈ আমি কলৈ আহিছো আপোনালোকক দেখো তো হেল্ল বন্ধুসকল আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকক নিউ ইয়াৰৰ প্ৰথম দিনা প্ৰথমটো ভিডিঅ'লৈ মোৰ চেনেলত স্বাগতম জনাইছো গাইস আজি গিলি মানে এটাই বাস নিউ ইয়াৰ মানে কি আৰু আপোনালোকে নিশ্চয় গম পাইছে জানুৱাৰী আহিল মানে জানুৱাৰী 1 তাৰিখ মানে ডিসেম্বৰৰ 31 তাৰিখ মানে হল কি জানেনে সকলোৰে মুখে মুখে এটাই কথা যে খানা কোট খানা কেতিয়া খাবি খানা কিৰে খাবি গাইস আজি আমু হে বুলি জানুৱাৰী 1 তাৰিখ কাৰণে আমু আহিলো খাবলৈ আৰু খাবলৈ আমি বহুত দূৰত যাও নাই মানে আমাৰ ওচৰৰে যিখন ব্ৰহ্মপুত্ৰৰ ওচৰৰ যিখন নৈ পাৰ তাতে আৰু বনভোজ খাবলৈ আহিলো আমিও বেছি দূৰ নহয় আৰু আগতে ভিডিঅ' দিছো আপোনালোকক ইয়াৰ পৰা এবাৰ চাই লওক আপোনালোকে দৃশ্যটো বহুত মানুহ আছে আপোনালোকক পিছত দেখুৱাইছো মই তালৈ নামি যাই কেনে দেখুৱাইছো চাৰিওফালে নদীৰ পাৰে পাৰে সব মানুহ মানে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক নিশ্চয় ভাল লাগিব আপোনালোকৰ আৰু আপোনালোকে পিকনিক খাবলৈ কলৈ গৈছে বা কলৈ যাব প্লিজ কমেন্ট কৰি জনাব পিকনিক বুলি কওঁতে আপোনালোকৰ এটাই প্ৰশ্ন যে পিকনিক আমি ভাত ক'ত বনাম বা কোনখিনিত আমি পেণ্ডেলটো বান্ধিছো হলৰ কাৰণে গাইস সেইবিলাক আমি একোৱে কৰা নাই গাইস আমি নতুন প্ৰজন্ম হয় গাইস আমি নতুন ব্যৱস্থা কৰিছো গাইস আপোনালোকক দেখুৱাইছো নতুন বছৰ আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছো এই নতুন বছৰত যাতে সকলোৰে মনৰ আশাবোৰ পূৰণ হয় তাৰে কামনাৰে আজিৰ ভিডিঅ'টো তো গাইস ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে আপোনালোকে প্লিজ লাইক এটা কৰি দিব আৰু যদি ভাল লাগিছে শেয়াৰ কৰিবলৈ নাপাহৰিব Guru, kiba kopi? Aru? Kiba kopi so putih sih. Amar khana mane ki da mane randal lathara na randi khawa na hola ji yaar direct ready-made khana loya pola khuri thaka aru khan phok lagle kha na ar henekwa aru jote phok lagle ta मेरा बहन आप पोरेनी गाइस हमार पोरेनी तू हमार खाना रेडीमेड ये पोरेनी की वाला को की गोबी रात पैकिंग माल भागे सा हे बोले पोरेनी नाम दिसु आजने किबा को बोले किबा कोबे आसेन को आमार हबा जुम कर दिसु साके ते दुगेरा मादि तुमना को नवा गया potong udah sih ya masih kayak Urim Urim deh hai kuri dia kelak aku populer ada juga kopi guys amar khanar murabbi ejonne thonga kita nibi de bohimne ami কুইয়াৰ বাই পোলাও আনিছো কুইয়াৰ বাই নহয় তাৰপিছত গোটেইকেইটা আৰু লগৰকেইটা একেলগে খানা এটা খালো নতুন বছৰ বুলি
নতুন বছৰ বুলি জানুৱাৰী 1 জানুৱাৰী বুলি খানা কেইটা খালো ৰাতিও খাইছো কালিও খালো আৰু খাবাতো লাগবই আৰু 3 তাৰিখে আছে আমাৰ 3 তাৰিখে আৰু আছে পিকনিক কয় ওই 3 তাৰিখে ভেলুঘাট বাবালি আৰু 10 তাৰিখ আছে পিকনিকে পিকনিক খাওয়াতে ব্যস্ত আছে বাকিটা আগত খালে আৰু এতিয়া খাবলৈ খাওয়া হলে আৰু লাষ্ট টাইম ভিডিও কৰা মানুহ নাই কাৰণে গোটা খাওয়া হলে এতিয়া আই সেইকাৰণে অলপ ফুৰিব দিছো আর পিনেরে খাওছিলো এতিয়া আমি ঘৰত যাম এতিয়া সকলোৰে তাৰমানে অৱস্থা নোহোৱা হৈছে তাৰমানে বহুত দূৰে খানাটো খালো খাই কেনে এতিয়া গাড়ী আমি য'ত থৈছো তালৈ যাই আছো বুলি অৱস্থা নাই ভাগা জিৰে যাই আছো সেইবাবে অলপ দেৰি লাগিব আৰু কালি লৈ যাই পাম ঘৰ বন্ধুসকল আমি খানা চানা খাই উঠিলো আৰু এতিয়া ঘৰত যাম ইয়াতো দেৰি হ'ব তাৰমানে যাৱাত মই যাওঁ মানে বেছি টাইম ইয়াতে থাকিব নোৱাৰো আৰু ঘৰত যোৱা কাৰ গাড়ী এখন নাজানো বন্ধুসকল আপোনালোকে দেখা পালে ইয়াত পিকনিক খোৱা মানুহ কিমান বহুত মানুহ আৰু বেছিভাগ কিন্তু আমাৰ গাঁৱৰে মানুহ হয় মানে আমাৰ গাঁও ওচৰতে কাৰণে এই চৰ অঞ্চলক আহি ইয়াতে বনভোজ খায় আৰু ভাল লাগে ইয়াতে আহি সেইবাবে ইয়াত আহে আৰু নতুন বছৰৰ জানুৱাৰী 1 তাৰিখৰ দিনা আগতো আহে যিবিলাক দূৰৰ পৰা আহে সেইবিলাক আগত আহি কেনে খাই যায় আমি ওচৰৰ কাৰণে জানুৱাৰী 1 তাৰিখৰ দিনা আৰু ইয়াতে ৰং ধেমালি কৰি এসাঁজ খাই যাওঁ আৰু আপোনালোকে দেখা পাইছে নদী আছে তাত তো এই এতিয়া ৰ'দ দি আছে তো গৰমৰ দিন কিছুমানে গা পা ধুব আৰু ইয়াতে ভাল লাগে আৰু এনজয় কৰি আমি বহুত দূৰলৈ পিকনিকক যাওঁ এনেকুৱা ঠাই বিচাৰি কিন্তু আমাৰ ওচৰত যিখিনি আছে আমি সেইখিনিক তাৰমানে গুৰুত্ব নিদিওঁ আমাৰ ওচৰখিনি সদায় দেখো বাবে আমি গুৰুত্ব নিদিওঁ গাইছ এনেকুৱা জাগা তাৰমানে আমি বেলেগক দূৰত পইচা ভৰি কেনে চাব যাওঁ কিন্তু যিখিনি ওচৰত আছে সেইখিনি আমি চাবলৈ তাৰমানে বেয়া পাওঁ বা গুৰুত্ব নিদিওঁ সেনেকুৱা ঠাইবোৰক গাইছ জানুৱাৰীটো আৰম্ভ হ'ল আজিৰ পৰাই সকলোৰে ভাল হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ জয় অসম।